সকল তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল এসকে স্যার অফিচিয়েললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি অনুশীলনী 2.2 ৰ 2 নম্বৰৰ অংকবিলাক সলভ কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি অনুশীলনী 2.2 ৰ 1 নম্বৰ অংকবিলাক সলভ কৰিছো। কোনোবাই যদি ভিডিঅ'টো চোৱা নাই ভিডিঅ'টো চাই লবা, ডেসক্ৰিপচনত লিংক দিয়া আছে। সো 2 নম্বৰ কি কৈছে, তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা বহুপদ নিৰ্ণয় কৰে। 1 নম্বৰটো আমাৰ দিছে যে 1/4 minus 1 ইয়াত কৈছে যে দুটা দিছে, এটা শূন্য দুটাৰ সমষ্টি আৰু এটা শূন্য দুটাৰ গুণফল হিচাপে লৈ কিনে আমাৰ একোটা বহুপদ নিৰ্ণয় কৰিব লাগে। ইয়াত আমি আগৰ শূন্য দুটা ওলাইছিলো, তাৰ পৰা শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো চাইছিলো। ইয়াত শূন্য দুটা দি দিছে আৰু বহুপদটো নিৰ্ণয় কৰিব কৈছে। আগত বহুপদ আমাৰ দি দিছিল, শূন্য নিৰ্ণয় কৰিব কৈছিল। ইয়াত শূন্য দুটা দি দিছে, আমাৰ বহুপদ নিৰ্ণয় কৰিব কৈছে। ক্ৰমে কৈছে কাৰণ 1/4 এইটো হৈছে আমাৰ শূন্য দুটাৰ সমষ্টি আৰু -1 যিটো হৈছে এইটো হৈছে আমাৰ শূন্য দুটাৰ গুণফল। কেনেকৈ সলভ কৰিম? যেটো আমাক বহুপদ ওলাব কৈছে সেইটো ফাৰ্স্টতে আমি ধৰি লম যে ধৰা হল দ্বিঘাত বহুপদটো হল দ্বিঘাত বহুপদটো হৈছে কি, আমাৰ দ্বিঘাত বহুপদৰ সাধাৰণ ৰূপ কি আছিল, ax² + bx + c। ধৰা হল যে আমাৰ যেটো বহুপদ আছে ax² bx + c, এতিয়া আমি শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ পূৰণফলৰ পৰা ইয়াৰ পৰা a b c টো ওলাই লৈ ইয়াত বহাই দিম আৰু আমাৰ বহুপদটো ওলাই যাব। আমাক কি দিছে, এতিয়া আমি কৰিম যে শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টিৰ আমাৰ ফৰ্মুলা কি আছিল, -b/a আৰু আনটো শূন্য দুটাৰ পূৰণফলৰ সম্পৰ্ক কি আছিল, শূন্য দুটাৰ পূৰণফলৰ সম্পৰ্ক আছিল আমাৰ c/a। এতিয়া চাও শূন্য দুটাৰ সমষ্টি তেওঁলোকে দি দিছে 1/4। শূন্য দুটাৰ সমষ্টিৰ ঠাইত আমি কি লিখিম, 1/4 = -b/a। একেবাৰে সহজ নিয়মত মই কৰাই আছো, এটো কৰাত বহুত কেইটা নিয়ম আছে, যেটো একেবাৰে সিম্পল এটোত কৰাই আছো। শূন্য দুটাৰ সমষ্টি আমাৰ 1/4 দিছে, যেটো ইয়াৰ লগত -b/a ৰ লগত কম্পেয়াৰ কৰিম, আৰু শূন্য দুটাৰ পূৰণফল আমাৰ কি দিছে, -1 -1 ৰ লগত আমি c/a টো কম্পেয়াৰ কৰিম। এতিয়া চোৱা আমি যেতিয়া এনেকৈ কৰিম, আমাৰ হৰটো অলৱেজ এৰ মানটো সেম কৰিব লাগিব, হৰটো আমাৰ সেম কৰিব লাগে। তো যত আমাৰ কম আছে হেতু লগত কিবা এটা মাল্টিপ্লাই কৰি আমি হৰটো সেম কৰিম। ইয়াত চোৱা 1/4 ইয়াত -b/a আছে, হৰটো আমাৰ 4 আছে, ইয়াত আছে হৰটো তলত নাই মানে 1 আছে। সো এইটো আমি সেম কৰিবলৈ ট্রাই কৰিম। ইয়াত -1 আছে, তলত নাই মানে কি আছে, 1 আছে। আমি তলত আৰু ওপৰত সেম বস্তু পূৰণ কৰিব পাৰি। ইয়াত যদি আমি 4 পূৰণ করি, ওপৰত আমি 4 পূৰণ করি, = c/a হৈছে। এতিয়া আমি কি হল, ওপৰত হল -4, তলত হল আমাৰ কিমান 4 = c/a। এতিয়া চোৱা ইয়াতো হৰটো আমাৰ 4 হৈছে, ইয়াতো হৰটো 4 হৈছে। এতিয়া আমি লিখিব পাৰিম অতএব a = কিমান 4, b = কিমান হল, b = -1 আৰু c = কিমান হৈছে আমাৰ -4। a = 4, b = -1, c = -4। এতিয়া আমি a b c ৰ মানটো এই যে এইটো বহুপদত বহাই দিলে আমাৰ বহুপদটো ওলাই যাব। অতএব দ্বিঘাত বহুপদটো হল দ্বিঘাত বহুপদটো কি হব, a ঠাইত আমি কি লিখিম 4, তেনেহলে 4x², b ঠাইত আমি লিখিম -1 -1x, c ঠাইত আমি লিখিম যে -4। এটা আমি 1 2 দিলে কি হব, 4x² - x -4। এটো আমার বহুপদটো ওলাল, বুঝিলা নে? আমি নেক্সট 2 নম্বৰটো চাও। 2 নম্বৰটো দিছে আমাৰ √3 আৰু 1/3। ইয়াত শূন্য দুটাৰ সমষ্টি হৈছে আমাৰ √3, শূন্য দুটাৰ পূৰণফল 1/√3। ফাৰ্স্টত আমি ধৰি লম যে ধৰা হল দ্বিঘাত বহুপদটো কিমান হ'ব, দ্বিঘাত বহুপদটো হ'ব ax² bx + c, এইটো ধৰি লম। এতিয়া আমি কৰিম যে শূন্য দুটাৰ সমষ্টিৰ ফৰ্মুলা আছিল আমাৰ কি, -b/a, আৰু শূন্য দুটাৰ পূৰণফলৰ সম্পৰ্ক কি আছিল আমাৰ c/a।
এটা শূন্য দুটাৰ সমষ্টি আমাৰ কিমান দিছে √2 is equal to minus b bata a আৰু শূন্য দুটাৰ পূৰণফল আমাৰ কিমান দিছে 1/3 কিমান হল c by a এতিয়া সো আমি হৰটো সেম কৰিম ইয়াৰ হৰটো কিমান আছে 3 ইয়াৰ হৰটো কিমান আছে 1 তলত নাই মানে 1 আছে ইয়াৰ লগত আমি যে হৰৰ লগত 3 এটা পূৰণ কৰিম সো √2 তলত নাই মানে 1 আছে ইয়াত তলতো 3 এটা পূৰণ কৰিম উপৰত 3 এটা পূৰণ কৰিম করলে কিমান হ'ব মাইনাস b by a এটো যদি আমি কৰো উপৰত হ'ব 3√2 তলত হ'ব আমাৰ 3 is equal to minus b bata a এটা হৰটো সেম হৈছে ইয়াতো এর মান 3 ইয়াতো এর মান 3 ইয়াত b এর মান হৈছে এটা আমি লিখিম যে a is equal to কিমান হল a is equal to 3 b is equal to কিমান হ'ব a minus 2 ইফালে মাল্টিপ্লাই হ'ব minus 3√2 আৰু c is equal to হ'ব আমাৰ কিমান 1 এতিয়া আমি এই বহুপদটো যদি x² bx + c যদি abc এর মান বহাই দিও তেনহলে আমাৰ বহুপদটো ওলাই যাব অতএব আমি লিখিম যে দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদটো হ'ব এই ঠাইত আমি কিমান বহাম 3x² b ঠাইত আমি বহাম -3√2 * x আৰু c ঠাইত বহাম আমি +1 হৈ গল নে দ্বিঘাত বহুপদটো কিমান হলো আমাৰ তেনহলে 3x² - 3√2x + 1 বুজিলানে এটা আমি নেক্সটটো চাও 3 নাম্বাৰটো দিছে 0√5 0 শূন্য দুটা সমষ্টি আৰু √5 হৈছে কি শূন্য দুটাৰ পূৰণফল তেতে আমি লিখিলাম ফাৰ্ষ্টত যে ধৰা হল দ্বিঘাত বহুপদটো কি হ'ব ধৰা হল দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদটো কি হ'ব আমাৰ ax² plus bx plus c দ্বিঘাত বহুপদটো হ'ব আমাৰ ax² plus bx plus c এতিয়া আমি শূন্য দুটাৰ সমষ্টি যে শূন্য দুটাৰ সমষ্টি কি আছিল শূন্য দুটাৰ সমষ্টিৰ ফৰ্মুলা -b bata a আৰু শূন্য দুটাৰ পূৰণফলৰ সমষ্টি সম্পৰ্কে কি আছিল শূন্য দুটাৰ পূৰণফল দুটাৰ পূৰণফল কি আছিল c by a এতিয়া শূন্য দুটাৰ সমষ্টি তেওঁলোকে কিমান দিছে 0 0 is equal to -b by a আৰু শূন্য দুটাৰ পূৰণফল কি দিছে আমাৰ কিমান √5 is equal to c by a সো ইয়াত দুটাতে হৰটো সেম আছে 0 মানে 0/1 হ'ব পাৰে 0 তলত নাই মানে 1 আছে -b by a ইয়াত চোৱা √5 ৰ তলত নাই মানে 1 আছে এটোক আমি এনেকৈ লিখিব পাৰো √5 divided by 1 is equal to c by a ইয়াত চোৱা এতিয়া আমি abc এর মানটো লিখিলাম ইয়াৰ পৰা a is equal to কিমান হ'ব ইয়াতো 1 আছে ইয়াতো 1 আছে a is equal to 1 b is equal to কিমান হ'ব আমাৰ -0 আৰু c is equal to কিমান হ'ব c is equal to হ'ব আমাৰ √5 এতিয়া abc এর মানটো যদি আমি ax² bx + c বহাই দিও তেনে আমাৰ বহুপদটো ওলাই যাব অতএব আমি লিখিম যে দ্বিঘাত বহুপদটো হ'ব কিমান হ'ব a ঠাইত আমি কিমান বহাম 1x² b ঠাইত আমি বহাম -0x আৰু c ঠাইত বহাম আমি √5 এতিয়া 0 লগত x এটা মাল্টিপ্লাই কৰিলে এই গোটেইখিনি টাৰ্ম 0 হৈ যাব তেতিয়া ফাইনাল বহুপদটো হ'ব আমাৰ x² plus √5 বুজিলানে 0 লগত x মাল্টিপ্লাই কৰিলে আমাৰ 0 হৈ যাব ফাইনাল বহুপদটো হৈছে আমাৰ x² plus 50 এতিয়া আমি নেক্সটটো চাও 4 নাম্বাৰটো দিছে 1 আৰু 1 শূন্য দুটাৰ সমষ্টি 1 আৰু শূন্য দুটাৰ পূৰণফল 1 তো ফাৰ্ষ্টত আমি ধৰিলাম যে ধৰা হল দ্বিঘাত বহুপদটো হ'ব কিমান ax² plus bx plus c এতিয়া আমি শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ পূৰণফলৰ সম্পৰ্কটো লিখিম শূন্য দুটাৰ যে শূন্য দুটাৰ সমষ্টি কি আছিল -b by a আৰু শূন্য দুটাৰ পূৰণফল হৈছে আমাৰ c by a ইয়াত তেওঁলোকে দিছে আমাৰ শূন্য দুটাৰ সমষ্টি কিমান দিছে 1 is equal to -b by a আৰু শূন্য দুটাৰ পূৰণফল আমাৰ কিমান দিছে 1 is equal to c by a
ইয়াত চোৱা তলত নাই মানে 1 আছে 1ক আমি এনেকৈ লিখিব পাৰো 1/1 is equal to কিমান minus b/a ইয়াতো 1/1 is equal to কিমান হল c/a ইয়াত চোৱা হৰটো সেম আছে এর মানটো সেম আছে ইয়াৰ পৰা আমি abc এর মানটো লিখিলাম অতএব যে a is equal to কিমান 1 b is equal to কিমান হৈছে আমাৰ -1 ইয়াৰ পৰা b টো ওলাই লৈছো মাইনাস টি ফালে আই গৈছে আৰু c is equal to কিমান হৈছে আমাৰ c is equal to হল আমাৰ 1 এতিয়া আমি এই ax² bx + c তে abc এর মানটো বহাই দিলে আমাৰ দ্বিঘাত বহুপদটো ওলাই যাব এতিয়া আমি লিখিম যে দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদটো হ'ব এই ঠাইত আমি কিমান বহাম 1x² b ঠাইত আমি বহাম -2 b ঠাইত -2 বহালে -1 বহালে -1x + c ঠাইত আমি 1 বহাম 1 দ্বিঘাত বহুপদটো কিমান হল তেনেহলে x² - x + 1 বুজিলানে x² - x + 1 এটো আছিল দ্বিঘাত বহুপদ নেক্সট চাও আমি 5 নাম্বাৰটো দিছে আমাৰ -1/4 আৰু 1/4 শূন্য দুটা সমষ্টি হৈছে -1/4 আৰু শূন্য দুটা পূৰণফল আমাৰ কি দিছে 1/4 এটোক আমি সলিউশন কৰিম যে ফাৰ্স্টত ধৰিলাম দ্বিঘাত বহুপদটো কিমান হ'ব ধৰা হল দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদটো হল কিমান ax² + bx + c দ্বিঘাত বহুপদটো কি ধৰি লৈছে ax² bx + c তেওঁলোকে কি দিছে যে শূন্য দুটাৰ সমষ্টি কি হ'ব -b/a আৰু শূন্য দুটাৰ পূৰণফল কি দুটাৰ পূৰণফল আমি লিখিম যে c/a তাহলে শূন্য দুটাৰ সমষ্টি কিমান দিছে -1/4 equal to -b/a আৰু শূন্য দুটাৰ পূৰণফল কিমান দিছে 1/4 equal to c/a so a minus আৰু a minus কাটিব পাৰো ইয়াত so হৰটো সেম আছে এর মান ইয়াতো 4 আছে এর মান ইয়াতো 4 আছে গতিকে ইয়াৰ পৰা আমি abc টো ওলাই লম a is equal to কিমান 4 b is equal to কিমান হল 1 আৰু c is equal to কিমান হ'ব c is equal to হ'ব আমাৰ 1 এটা abc এর মান পি ইয়াত বহাই দিলে আমাৰ বহুপদটো ওলাই যাব অতএব আমি লিখিম যে দ্বিঘাত বহুপদটো হ'ব এই ঠাইত আমি কিমান বহাম 4 তেনেহলে 4x² + b ঠাইত বহাম আমি 1x + c ঠাইত বহাম আমি 1 ফাইনাল বহুপদটো হ'ব আমাৰ কি 4x² + x + 1 বুজিলানে অতি সহজ আমি নেক্সট চাও 6 নাম্বাৰটো 6 নাম্বাৰটো কি দিছে আমাৰ 4 আৰু 1 শূন্য দুটা সমষ্টি দিছে আমাৰ 4 আৰু শূন্য দুটা পূৰণফল 1 দিছে ফাৰ্স্টত ধৰিলাম আমি যে ধৰা হল ফার্স্ট টাইম ধরলাম যে দ্বিঘাত বহুপদটো কিমান হ'ব ax² bx + c পিছত শূন্য দুটা সমষ্টি ফৰ্মুলা আছে b/a শূন্য দুটা পূৰণফল আছে c/a তেওঁলোকৰ শূন্য দুটা সমষ্টি কিমান দিছে 4 equal to -b/a আৰু শূন্য দুটা পূৰণফল তেওঁলোকে কিমান দিছে 1 is equal to আমি লিখিম c/a এটা সব হৰটো সেমে আছে ফৰৰ নিচত নাই মানে 1 আছে আৰু তলত নাই মানে 1 আছে আমি এটো কেনেকৈ লিখিব পাৰো নে 4 / 1 is equal to -b/a এইফালে 1 divided by 1 লিখিব পাৰো কি হল c/a ইয়াৰ পৰা হৰটো সেম আছে ইয়াতো 1 আছে ইয়াতো 1 আছে গতিকে আমি ইয়াৰ পৰা abc এর মানটো ওলাই লম a is equal to কিমান হল a is equal to 1 b is equal to কিমান হল b is equal to আমাৰ a minus t ফালে আহিব b is equal to -4 আৰু c is equal to কিমান হ'ব c is equal to হৈছে আমাৰ 1 এতিয়া এই abc এর মানটো আমি এই ax² bx + c বহাই দিলে আমাৰ বহুপদটো ওলাই যাব যদি আমি বহাই দিও যে অতএব দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদটো হ'ব আমি a ঠাইত কিমান বহাম 1 বহাম 1 x² b ঠাইত কিমান বহাম -4
মাইনাছ 4 ইনটু এক্স আৰু c ঠাইত বহাম আমি 1 তো ফাইনেল বহুপদটো হ'ব আমাৰ x স্কয়াৰ মাইনাছ 4x প্লাছ 1 বুজিলানে কিমান হ'ব x স্কয়াৰ মাইনাছ 4x প্লাছ 1 আজি আমি অনুকূলনী 2.2 2 নম্বৰ অংকবিলাক সলভ কৰিলো এইখিনি আছিল আজিৰ ভিডিঅ'ত নেক্সট ভিডিঅ'ত আমি अनुकूलन 2.2 3 नंबर अंकों बिलक सॉल्व करें। अगर वीडियो अच्छा लगे तो वीडियो को लाइक करो, कमेंट करो और दोस्तों के साथ शेयर करो। आ रहा हो अगली वीडियो लेकर, तब तक के लिए खुश रहो, हंसते मुस्कुराते रहो और हाँ पढ़ाई जरूर करना क्योंकि काम पढ़ने से चलता है, सिर्फ मुस्कुराने से नहीं। टेक केयर।